স্বাগতম জনাইছোঁ। চ' আজি আমি যাবলৈ ওলাইছোঁ ক'ত? শ্বিলং। খালি আমাৰ দেৰি হ'ল আৰু এতিয়া 6টা বাজিলে ইয়াতে ৰুমতে। বাছ ষ্টেণ্ড পাওঁতে পাওঁতে অলপ টাইম লাগিব, তাৰপিছত দেখা যাওক আৰু আপোনালোকক দেখাই থাকিম। এইটো আমাৰ ৰুমৰ কাষৰ নাজাৰা। আজি আমি গৈ আছোঁ শ্বিলং। মস্তি লাগব দীপু হাই কৈ দিয়া। বৰ্তমান আমি আছোঁ পল্টন বজাৰত। এই এটা ইউটিউবাৰে হয়, ব্লগ বনাই আছে। আজি আমি গৈ আছোঁ শ্বিলং। ক'লো মই অলপ আগতে কৈছোঁ। ক'লে অঁ বেলেগ কি ক'ম? নহয়, আমি আজি গৈ আছোঁ মেঘালয়। কম খৰচতে যায় যে কেনেকৈ সেইটো কোৱা। কম খৰচত অচিন্তাই কম খৰচত গৈ আছে, মই অচিন্তাক নিছোঁ আজি। নহয়, তুমি 200 টকা লৈ আহিছা যে কেনেকৈ কম খৰচত যায় সেইটো কৈ দিয়া। এইটো পিছত ক'বা। কিয় পিছত কম, এতিয়াই কম ৰ'বা। মানে বহুত দিনৰ পৰা আমি প্লেন বনাই আছিলোঁ না, আজি ফাইনেলি ওলাইছোঁ আৰু। মই অচিন্তাক কথা দিছিলোঁ যাম বুলি, সেইকাৰণে ডিচেণ্ট্ৰি সেইটো হোৱা স্বত্তেও মানে ই ওলাই আহিছে যে। এতিয়া হ'ব পাৰে ৰাস্তা ৰখাই যাব গাড়ীখন আৰু অলপ কষ্ট পাব আৰু কথা পাতি লৈছোঁ বাৰু আমি ভালকৈ। ঠিক আছে বাৰু, হ'লেও ই আহিছে যে ইমান গা বেয়া স্বত্তেও, সেইটো কাৰণে ভাল লাগিছে আৰু। আজি কেইবাৰ সোমালোঁ ভবা কথাটো মানে হ'ব আৰু এতিয়া আমি ফুৰিব পাম শ্বিলং, আৰু আপোনালোককো দেখাই থাকিম আৰু এখন যিমান পাৰোঁ চাই থাকিব। চ' ফাইনেলি আমি পালোঁ আৰু গাড়ীখন। এতিয়া কি হ'ল, 4জনকৈ লয় না, 4জনকৈ লৈতো আমি 2জন আছোঁ, আৰু 2জন বিচাৰি আছে মানে। এজন কনফাৰ্ম হ'ল আৰু এজন যাব। এজন কনফাৰ্ম হ'ল আৰু অকল এজন লাগে আছে মানে। তো এখন গাড়ী 4জনকৈ লৈ যাব। তাৰপিছত পাৰ পাৰ্চন 500কৈ ফিক্স বুলি কৈছে আৰু চব গাড়ীতে তেনেকৈ কৈছে আৰু। সেইটো কাৰণে আমি এইখনতে ল'লোঁ আৰু অলপ ভাল লাগিব বুলি আৰু তেনেকৈ চাই মেলি যাবলৈ অলপ, আৰু জল্দিও পাম এনেকুৱা গাড়ীত গ'লে। এইটো লোৱা বাবলি গ'ল তোমাৰ কাৰণে, মোৰ কাৰণে গন্ধ আছে বাৰু, তোমাৰ কাৰণে এইটো মানে কি যাওঁ আৰু আমি এতিয়া। চুপাৰী নেকি? এইটো তোমাৰ কাৰণে মিঠা চুপাৰী, বাবলু গ'ল। চুপাৰী নাখায়, তেনে হাজমালো সাজ বোলা এইটো খাবা, ভাল লাগিব। আমাৰ কিবা লৈছে চাওঁ, কিবা লৈছে। কি লৈছা হা? হাজমোলা লৈছা? এইটো কি ফালিব লৈছিলা কিবা? হা কি লৈছা? খাব নেকি? ৰ'বা লগাম তোমাৰ কথা। গাড়ীখন ইয়াতে মাজতে ৰখাইছে চাহ তাহ খাবলৈ বুলি আৰু এতিয়া। তো ব'লক আকৌ ইয়াৰ পৰা ষ্টাৰ্ট দিওঁ আৰু আমি। তেনেকৈ দোকান পাই থাকিব। আমাৰ মহাশয় ইফালে শুই আছে। ইমান ধুনীয়া জেগা আহিছা, শুবলৈ আহিছা নেকি? এইফালে শিলচৰৰ ৰাস্তা, এইফালে শ্বিলং চিটি, এইফালে শিলচৰ না। ক'ত আহি গ'লো আমি এতিয়া ফাইনেলি। ৱাও, কি মজা জেগা। চ' ফাইনেলি আমি এতিয়া এইডোখৰত গাড়ীটো অলপ যাম কাৰণে অমিয়াম লেকছৰ ইয়াত নামিছোঁ আৰু ইয়াৰ নাজাৰাটো বাহিৰৰ পৰাই চাওক আপোনালোকে। ফাইনেলি আমি আহি পালোঁ আৰু। বেগটো ল, ৰ'ব নাই ইয়াতে ফাইনেলি আহি
এই বাইকটোত পাইছোঁ আৰু এইটো আমাৰ দীপাংকৰ দাদা। এইডোখৰ এইটো জেগা কি বুলি ক'লে? পুলিচ বজাৰ পাইছোঁ না? ফাইনেলি পাই গ'লো আৰু শ্বিলং। পুলিচ বজাৰ। এইটো হৈছে পুলিচ বজাৰ। ইয়াত আমি এতিয়া বাইক ল'ব লাগিব না? বাইক চাইক কিবা এটা ব্যৱস্থা কৰি ফুৰা ফুৰি কৰিব লাগিব আৰু। নেপায় চাগে। আমি বাইক স্কুটি এখন পাইছোঁ ৰেণ্টত ল'বলৈ। ই আমাৰ টেষ্টত গৈছিলে, টেষ্ট পাছ কৰি আহিছে এতিয়া। স্কুটি লৈ আহিছোঁ, তেল নাই বোলে, খতম তেল। এতিয়া ঠেলিব লাগিব, ঠেলিব লাগবা চলো তেলটো অলপ থাকিব লাগিছিলে কিন্তু ন। চ' ফাইনেলি আমি তেল ভৰাই মেলি এতিয়া ওলাইছোঁ। এতিয়া প্ৰথমে আমি যাম ভাবিছোঁ, প্ৰথমে আমি ক'ত যাম? আমি এতিয়া যাম লাইটলুম। লাইটলুম। আমি এতিয়া লাইটলুমলৈ গৈ আছোঁ। প্ৰথম লাইটলুম যাম, তাৰপিছত এই চেৰাপুঞ্জীৰ ফালে যাম আৰু দেখা যাব সেইটো। এতিয়া চাই যাওক আৰু ভিউবোৰ অলপ অলপকৈ। আমাৰ স্কুটি। আমি এতিয়া পাইছোঁ মানে লাইটলুম পামেই আৰু বেছি দূৰ নাই। 7-8 কিলোমিটাৰমান আছে। ন 7-8। ইমানে ঠাণ্ডা মানে আমি স্পৰ্টিং আৰু চাৰ্ট পিন্ধি পাৰ হ'ব নোৱাৰিলোঁ আৰু আগবাঢ়ি। মোৰতো ইয়াত গুটি গুটি উঠিছে লাগে, এইটো কি বুলি কয়? এইটো জেকেট লৈ আহিছে বাৰু, মইহে মানে অলপ ষ্টাডি মাৰি আৰু চাৰ্ট এটাহে ল'লোঁ আৰু ঠাণ্ডা নালাগে মোক বুলি। কিন্তু এতিয়া কঁপিছোঁ আৰু ইয়াত পুৰা মানে। বহুত পিটাই। মইতো সৰুৰ পৰাই ফিট আহিছোঁ আৰু এটা ধুনীয়া ঠাই দেখাব আপোনালোকক গৈ আছোঁ। ৱাও, কি মজা জেগা। লাইটলুম বেছি দূৰ নাই। চ' ফাইনেলি ইয়াত স্কুটিখন পাৰ্ক কৰি পিনে এতিয়া একদম ধুনীয়া নাজাৰাটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু এই ওপৰৰ পৰাতো ইমানটো এটা ধুনীয়া নালাগে বাৰু। এতিয়া আমি যাম, অলপ তললৈ যাব লাগিব। আৰু এইডোখৰৰ পৰা চাওক কি ধুনীয়া লাগিছে জেগাডোখৰ। মানে একদম গোটেই ডাৱৰে আৱৰি আছে আৰু একদম কাষতে থকা ডাৱৰ নিচিনা লাগে। আৰু ব'লক এতিয়া অলপ তললৈ নামি যাওঁ। চ' এইপিনে এবাৰ চ' ইয়াত আপোনালোকে চাব পাৰে কি ধুনীয়া মানে জেগা। আৰু ইয়াত মানে এবাৰ কুঁৱলীবোৰ মানে একদম নাইকিয়া হৈ গৈছে, আকৌ অলপ সময়ৰ পিছত কুঁৱলীবোৰ আকৌ ঢাকি দিয়ে মানে গোটেই। এবাৰ চাফা চাওক, এইবাৰ চাফা, আকৌ অলপ সময়ৰ পিছত চাব আকৌ ঢাকি দিব এনেকুৱা। গতিকে সুন্দৰ ঠাই, আপোনালোকেও আহিব পাৰে আৰু এই দৃশ্য উপভোগ কৰিব পাৰে। চ' ফাইনেলি আমি এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু যিহেতু প্ৰথম ভিডিঅ', কি ভাল পালে কি বেয়া পালে আপোনালোকে সকলো কমেণ্ট কৰিব আৰু লাইক কৰিব। ধন্যবাদ।